السلام عليكم ورحمة الله وبركاته. قال الله عز وجل بسم الله الرحمن الرحيم يا أيها الذين آمنوا ادخلوا في السلم كافة ولا تتبعوا خطوات الشيطان إنه لكم عدو مبين. সম্মানীয় বন্ধুসকল, আল্লাহ তবাৰক তাআলাই স্পষ্টভাৱে মুমিনসকলক কৈছে যে তোমালোকে ইছলামৰ গণ্ডিৰ ভিতৰত পৰিপূৰ্ণভাৱে প্ৰৱেশ কৰা আৰু শয়তানৰ অনুসৰণ নকৰিবা, কিয়নো ই তোমাৰ কাৰণে তোমাৰ মুকলি শত্ৰু। আমি জানো আমাৰ মুমিনসকলৰ সন্মুখত বিভিন্ন সময়ত বিভিন্ন ধৰণে সুবিধা অসুবিধা আহে, আৰু কেৱল যে আজি আহিছে আৰু আমাৰ কাৰণে আহিছে সেয়া নহয়। আমি যিসকলে ইতিহাস বুৰঞ্জী পঢ়িছোঁ মুছলমানসকলে, আমি জানো বিৰাট বিৰাট প্ৰত্যাহ্বান, চেলেঞ্জ আৰু কষ্টৰ সন্মুখীন হৈছিল খুদ জনাবে মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আপোনালোকে জানে এটি মৰ্মান্তিক ঘটনা। নবীজী নমাজ পঢ়িবলৈ গৈছিল আৰু সেই অৱস্থাত তেওঁ সজিদাৰত অৱস্থাত উটৰ ভৰ তেওঁৰ কান্ধত ৰাখি দিয়া হৈছিল। হজৰত ফাতেমাই গৈ নমাইছে ৰাদিয়াল্লাহু আনহা। এনেধৰণৰ অপদস্থ অপমান কৰা হৈছিল। সেইকাৰণে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সব উম্মতসকলক জনাই দিছে যিমান কষ্ট হওক, যিমান প্ৰত্যাহ্বান হওক, যিমান সম্ভৱ, যিমানলৈকে সম্ভৱ দিনৰ ওপৰত, শৰীয়তৰ ওপৰত মুছলমানসকল চলাৰ কাৰণে চেষ্টা কৰা। আমি দেখিছোঁ আমাৰ ভাৰতবৰ্ষত আমি অতি সুন্দৰভাৱে মুছলমানসকলে আমাৰ শৰীয়ত মানি, ইছলাম মানি আমি চলিব পাৰিছোঁ। আমাক কোনো বাধা হোৱা নাই, আৰু আমাৰ সংবিধানখনেও প্ৰতিটো ধৰ্মক যেনেকৈ স্বাধীনতা দিছে, আমাৰ মুছলমান ইছলাম ধৰ্মীসকলকো ইছলাম ধৰ্মকো স্বাধীনতা দিছে, আৰু সেই হিচাপে আমি আমাৰ সংবিধান মোতাবিক আমাৰ ধৰ্ম পালন কৰি গৈ আছোঁ। কিন্তু ইতিমধ্যে আপোনালোকে শুনিছে যে মুছলিম পাৰ্চনেল ল এইটো নস্যাৎ কৰি তাৰ ঠাইত ইউনিফৰ্ম চিভিল কোড আহিব। এই কথাখিনিৰ যোজা চলি আছে, প্ৰচেষ্টা চলি আছে। ল কমিশ্যন অফ ইণ্ডিয়াই সেইকাৰণে মতামতো বিচাৰিছে, আৰু তাৰ ওপৰত ভিত্তি কৰি সৰ্বভাৰতীয় জমিয়ত উলামাৰ মহামহিম সভাপতি আমিৰুল হিন্দ কায়দে মিল্লত হজরত মৌলানা সৈয়দ আরশাদ মাদানী সাহাব দামাত বাৰাকাতুহুমে স্পষ্টভাৱে জনাইছে যে আমি নতুন কোনো শৰীয়তৰ ওপৰত চলা নাই, আমি নতুন কোনো শৰীয়ত সৃষ্টি কৰা নাই। 1500 বছৰৰ পৰা আমাৰ শৰীয়তৰ ওপৰত মুছলমানসকল সমগ্ৰ পৃথিৱীত বসবাস কৰি আছে, চলি আছে দিনৰ ওপৰত, আৰু এই শৰীয়ত 1500 বছৰৰ পৰাই চলি আছে, আৰু সেই ধাৰামতে ভাৰতবৰ্ষতো আমি চলি আছোঁ। সেই শৰীয়তকে আমি মানিছোঁ। গতিকে সেই শৰীয়তক মানিবৰ কাৰণে মুছলিম পাৰ্চনেল ল বোৰ্ডে মুছলমানসকলক গাইডলাইন দি দি আহি আছে, চলি আছে। কিন্তু এতিয়া সেই মুছলিম পাৰ্চনেল ল নস্যাৎ কৰি UCC ইউনিফৰ্ম চিভিল কোড বলবৎ কৰা হ'ব। নিশ্চিতভাৱে শৰীয়তৰ ওপৰত ক'ৰবাত নহয় ক'ৰবাত ইয়াত ব্যাঘাত জন্মিব, অৰ্থাৎ নস্যাতেই হওক। গতিকে আমি যিহেতুকে ল কমিশ্যন অফ ইণ্ডিয়াই মতামত বিচাৰিছে, আমি সেই মতামত অনুযায়ী সমগ্ৰ অসমৰ মুছলমানে, যিহেতু আমি অসমত বসবাস কৰি আছোঁ, নাৰী পুৰুষ নিৰ্বিশেষে সকলোৱে আমাৰ শৰীয়তক বা মুছলিম পাৰ্চনেল ল বাহাল টকাৰ সপক্ষে ইমেইল আমি প্ৰেৰণ কৰি আছোঁ। ইতিমধ্যে প্ৰায় লাখ ইমেইল গৈছে, আৰু লাখ লাখ ইমেইল যোৱাৰ কাৰণে জমিয়তৰ তৰফৰ পৰা মই সকলোৰে ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ। লগতে প্ৰতিখন জিলা কমিটি, আঞ্চলিক কমিটি, মুকামী কমিটি, মহল্লা কমিটি, সমৰ্থক, কাৰ্যকৰ্তা, কৰ্মী সকলোৱে যাতে এইটো প্ৰচাৰ কৰে, আৰু সকলোৱে মিলি আমি আমাৰ শৰীয়তৰ সপক্ষে মুছলিম পাৰ্চনেল ল সপক্ষে ল কমিশ্যন অফ ইণ্ডিয়ালৈ আমি যাতে ইমেইল দিওঁ, তাৰ কাৰণে চেষ্টা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। মনত ৰাখিব, ইতিমধ্যে এজন ডাঙৰ বুজুৰ্গে স্পষ্টভাৱে কৈছে যে মানুহে বা গাড়ী যোৱা যদি এটা ৰাস্তা থাকে আৰু সেই ৰাস্তাইদি গাড়ী যোৱা বন্ধ হৈ যায়, মানুহ
খোজ কঢ়াটো বন্ধ হৈ যায় তেতিয়াহ'লে সেই ৰাস্তা এটা দিন নাথাকে, ৰাস্তাটোও বন্ধ হৈ যায়, শেষ হৈ যায়, চিনচাপ নাথাকে। আৰু ৰাস্তা নথকা ঠাই ফালে যদি মানুহ খোজ কঢ়া আৰম্ভ কৰে এটা সময়ত গৈ সেইটো ৰাস্তা হৈ যায়, যেনেকৈ আজিকালি ডাঙৰ ডাঙৰ ৰাস্তা হৈছে তেনেকেই হৈছে। গতিকে আমি শৰীয়তৰ ওপৰত চলা আৰম্ভ কৰিলে নিশ্চিতভাৱে আমি চলিব পাৰিম, আমাৰ ৰাস্তা থাকিব। আৰু আমি যদি বাদ দিওঁ তেতিয়াহ'লে অট'মেটিক নাইকিয়া হৈ যাব। গতিকে যিমানখিনিলৈকে সম্ভৱ আমাৰ এতিয়াও সামৰ্থ্য আছে, আমাৰ সংবিধানে আমাক অধিকাৰ দিছে, এইখিনিলৈকে আমি চেষ্টা কৰা আমাৰ কাৰণে প্ৰয়োজন, যিহেতুকে আমাৰ সাংবিধানিক অধিকাৰ। গতিকে এই সাংবিধানিক অধিকাৰ সংবিধানক সন্মুখত ৰাখি যিমানলৈকে আমি চেষ্টা কৰাটো অত্যন্ত প্ৰয়োজন। নহ'লেতো নিশ্চিতভাৱে এটা সময় আমাৰ সন্মুখত আহিব এইবোৰ নাথাকিব। গতিকে আন ধৰ্ম যেনেকৈ সুন্দৰভাৱে চলি আছে, সংবিধানে অধিকাৰ দিছে, তেনেকৈ ইছলাম ধৰ্মকো ভাৰতবৰ্ষত অধিকাৰ দিছে সংবিধানে। আৰু সেই সংবিধানৰ ধাৰাত বাহাল থাকিবলৈ, সংবিধানে দিয়া অধিকাৰখিনি বাহাল থাকিবলৈ সংবিধানৰ